ইয়াতকৈ বেদনা লাগেনে ঐ জন্মনি জীৱনত শান্তি নহ'বই কি জানি চোৰৰ বাচ্চা কালি তোৰ কাৰণে মোৰ মোবাইলটো ভাগিলে আজিৰ পৰা মোক একদম গেলা খাবলৈ লগ নধৰিবি হাৰিয়া হলে বেলেগ কথা জহনীলা লোকৰ পৰা মুদনি দৰা খাই আহিলি কালি সেই কাপোৰ কাৰণে মুতিছ নহয় মা এই ৰঙাটো গেলা আছিলে সেইটো কথাই কৈ আছো হেল্ল' শুনিছ নহয় তোৰ যহতে গালি শুনি আছো দেখিছ তোলে পিছত ফোন কৰি আছো হা অকণ পিছত হেল্ল' দেহা কি কৰি আছা তুমি? ময়ো এনেই আৰু ভাত পানী খালা? মোৰ জানা তোমালৈ আজি বহুত মনত পৰি আছে ভিডিঅ' কল এটা কৰা না প্লিজ। মোবাইলটো পাঠাতকৈ ভাগি থাকিলে মই এতিয়া কেনেকে ভিডিঅ' কল কৰিম চোৱা চি দেহা তুমি গৰু আনিবও যোৱা গৰু আনিবলৈ যাওঁ ন আমাৰ জানা পাপাই নহয় কালি ট্ৰেক্টৰ ল'লে পাৰ্টিটো দিবা ন জহনী জাতি বাপেৰ দমৰা গৰু লোৱাৰ আগত নাই ট্ৰেক্টৰ লয় বালৰ ট্ৰেক্টৰ হেল্ল' 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 কি দমৰা গৰুৰ কথা ক'লা তুমি? নহয় মানে তোমাৰ দমৰা গৰু হাল কি হ'ল অঁ দমৰা গৰু হাল পাপাই নহয় ট্ৰেক্টৰ লোৱা আগদিনাই বেচি দিলে অঁ ভিডিঅ' কলটো কৰা না ভিডিঅ' কল ৰবা কৰি আছো হা আবেলিকে কৰি আছো তোমাক ভিডিঅ' কল ঠিক আছে দিয়া ঠিক আছে দিয়া লাভ ইউ লাভ ইউ টু বাই 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 অ মা মই দোকানৰ পৰা আহোঁগে ঐ কাৰ দোকানত যা ঐ হিয়ান খোৱা দোকানলে ঐ তালৈ যাওঁ যদি সোণা চান্দি 7+ এটা লৈ আহিবি ঐ ঠিক আছে পইচা বাকী বুক এপত লিখি থৈ আহিবি তহঁতেও মানে ইউটিউবটো চাই পিনি গলি আৰু ন বুঢ়াই ক'ত খাতা বুক চলাব পাৰিব হ'ব তেতিয়াহ'লে বাকী বহীতে লিখি থৈ আহিবি ঠিক আছে আপগ্ৰেড ভাৰ্চন ওলাবলে যায় এই ক'ত আছ লগ কৰ না বুজ না কথাটো চাহোন ভিডিঅ' কল কৰিবলৈ ফ'ৰ্চ কৰি আছো মনৰে এইবোৰ কৰিবলৈ মই কি কওঁ বাৰু কচোন তাইক 10 টকা দিব লাগিব এতিয়া বেলেগ কথা 10 টকা এটাহে লৈ লবি যা তই নাখাৱ না মই নাখাওঁ ন মোক লাগিবই হ'ব মই খাই লৈ লবি খালি লুডু নেখেলিবি আকৌ ঠিক আছে পুলৰ পলে মই ইয়াতে আছো হ'ব দে মই গৈ আছো লগ কৰ পালেহি তোৰ জহত চাই এইটো মোবাইল তোৰ জহত চলাই থাকিবলগীয়া হৈছে গম পাইছ হ'ব মেনেজ কৰি দিম নহয় ঐ আমাৰ ইউটিউব চেনেলটো চলাই আছে তই অকণমান শ্বেয়াৰ টায়াৰ কৰিছ নাই বাৰু শ্বেয়াৰ তই শ্বেয়াৰৰ কথা ক'বলৈ আহিছ ৰাতিপুৱা গধূলিলৈকে অকল শ্বেয়াৰ ফেচবুকত শ্বেয়াৰ হোৱাটছআপত শ্বেয়াৰ ষ্টেটাছত শ্বেয়াৰ আৰে বাবা লকডাউন বুলি গোটেই সোপা কি ইউটিউবত আহি যাব লাগে নেকি আৰে আনকি টিকটকৰ গালো আহি পেলাই ইউটিউব পালেহি গম পাৱনে আৰে তই সেইটো বাদ দে কালি মই ৰাতিপুৱা উঠি পেলাই যেতিয়া ফেচবুকটো অন কৰোঁ মেছেঞ্জাৰটো আনকি ইউটিউবৰ লিংক বে আৰু ষ্টেটাছক কিন্তু বাদেই দিছোঁ হোৱাটছআপত এটা এটাকে চেণ্ড কৰিব আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ এণ্ড লাইক এণ্ড কমেণ্ট কৰি দিবা আৰে চবকে কৰি দিওঁ না তাৰপাছতে কিমান কৰিবি ৰাতিপুৱা এটা আবেলি এটা গধূলি এটা ৰাতি এটা ভাই 9টা বজাত এটা 10টা বজাত এটা ৰাতিপুৱা 7টা বজাত এটা 8টা বজাত এটা আৰু এটাটো বাদ দে ইটো কথা শুন তই মোক হা চবতকৈ ইণ্টাৰেষ্টিং কথাটো তই শুন মই এসপ্তাহমান আগতে তোৰ প্ৰায় আজিৰ পৰা এসপ্তাহ মানে 5 দিনমান আগত হা প্ৰফাইলখন চেঞ্জ কৰিছোঁ জিন্দাগীত যোনজনী ছোৱালীয়ে মোক আজিলৈকে লাইক এটা মাৰি পোৱা নাই সেইজনী ছোৱালীয়ে মোক ৱাও ৰিয়েক্ট মাৰিছে মই বোলো বাহ চেলিব্ৰিটি লিখা লাগি গৈছে নহয় নিজকে প্ৰায় তোৰ 2 দিনৰ পাছত মই গম পাইছোঁ কথাটো কি হ'ল গম পাৱ নাই কি তই সুধিবি না কি হৈ গ'ল এতিয়া মই তেতিয়াহে গম কাহিনীটো তই হ'ল মানে আজিকালি যে পুৰা ফেচবুক পেজত যে পুৰা বিহু আগে পষ্ট দি পেলাই আমাৰ নাচনীকেইজনীয়ে পুৰা ফটো দিছিলে সেইটো কাহিনীটো মোলৈ দিছে হোৱাটছআপ মোৰ মানে পুৰা হোৱাটছআপৰ লিংকটো শ্বেয়াৰ কৰিবলৈ কৈছে হা দাদা মোৰ লগৰ পেজটো লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা হা মই গ'লো জহনী জাতি আজিলৈকে ভাত খালি নাই বুলি সুধি পোৱা নাই লাইক এণ্ড শ্বেয়াৰ কৰি দিবা থাপৰত যেন মোৰটো হিলাই দিম এফালৰ পৰা আৰে সিমান ঠিকে আছিলে আৰে তেতিয়া কাহিনীটো ফেমিলি আহি গ'ল নহয় মাক পচন্দ কৰিছো এজনী নিজক যে দিব
নি তোৰ নাই ৰ এই যেতিয়া বোৱাৰী লিষ্টত নপৰা কিন্তু যেতিয়া ফটো দি পেলাই তোৰ মানে ফেচবুকত ফটো দিব তোৰ কেনেকুৱা লাগিব তোৰ কচোন হ'লেও চা মই ফেমিলি মানুহ বুলি কমেণ্ট এটা মাৰি দিওঁ লাইক এটা কৰি দিওঁ শ্বেয়াৰ এটা কৰি দিওঁ আৰে তাৰ পিছৰ কথাটো তই শুন না কিনো কি মানে আৰে শুন না আজিলৈকে যোনবিলাক ফেমিলি মানুহে মোক আমাৰ ঘৰলৈ মোকতো বাদ দে আমাৰ ঘৰলৈ মানে বহুত বছৰ হৈ গ'ল ফোন এটা কৰি পোৱা নাই কি খবৰ সেইটো সুধি পোৱা নাই মোক কিন্তু ৰাতিপুৱাটো ফোন কৰিছে মই জাষ্ট কৈছো যে মজা চিন কৰি ৰাখি দিলে একো নকৰিলে মই কৰিলো ব্লগ কৰি দিলো লগৰ এটা ৰিয়েকশ্যন ভিডিঅ' চেনেল খুলিছে অসমত চাগে প্ৰায় কমেই আছে তেনেকুৱা মই ভালেই পাইছোঁ মই তাত উৎসাহো যোগাই দিছোঁ হা হ'লেও মই ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবালি নাই এই ডুবাই পেলাই অল কৰি দিলোঁ না আৰু আমাৰ ঘৰুৱা কথাটো শুনিলোঁ মায়ে ইউটিউব চেনেলত চাই কেক বনাব শিকিলে কেক নিমকি ভুজিয়া বনাব শিকি আছে এতিয়া মই মাকো ইউটিউব চেনেল খুলি দিব লাগে মায়ো বোলে ইউটিউব চেনেলত কেক বনাব কেনেকৈ লাগে ভুজিয়া বনাব কেনেকৈ লাগে সেইবোৰ দিব তই চাচোন মই কি কৰোঁ তই কচোন বাৰু মোক হ'ল কি হ'ল তই কামোৰ খাইছ নেকি নাই খোৱা তেতিয়াহ'লে দেৰি হৈছে ভিডিঅ' কলটো কৰোঁ দে টাইম হ'ল নহয় গৰু চৰু বান্ধিব আছে গম পোৱা নাই মোক ঘৰৰ পৰা গালি দিব ধেত কাইলৈ ৰাতিপুৱাকে কৰি ল'বি দে ৰ না সেই বহুত বুজাইছিলো ভাবিছা বহুত টাইম হৈ গ'ল ন গৰু বান্ধিব আছে ন বুজিবা তই টাইম হৈ গ'ল আবেলি হৈ গ'ল না যাতে তই হেৰি কৰিবি কাইলৈ ৰাতিপুৱা ইমান টাইম মানে ই কামোৰ দিবলৈকে ৰৈ থাকিলে লগ কৰিছিলো ভিডিঅ' কলটো কৰিবলৈ হ'ব দে যা কি চান্দি 7+ আছিলে কি চান্দি অহ মনত পৰি গ'ল দাদা হেৰি লাউৰা চান্দি চাউণ্ড গ্লাছটা দিয়কচোন কি লাগে তোক লাউৰা চান্দি চাউণ্ড গ্লাছ কথা ক'বলৈ আহিছো